বৰা ক'ত গ'ল মই যেতিয়া কংগ্ৰেছৰ পৰা ওলাইছিলোঁ তেতিয়া মই কৈছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া ৰাইট লেফট যোনে আছে সকলো বিজেপিৰ এজেণ্ট এটা এটাকৈ ওলাই গৈ আছে আৰু সেই গৌৰৱ গগৈ আকৌ আহি উজুতি খায় তেওঁ লাগিব লাগে তেওঁ ৰাজনৈতিক যুদ্ধটো কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ ৰাজনৈতিক যুদ্ধটো কৰি আছে মাননীয় বদৰুদ্দিন আজমল চাহাবৰ লগত বদৰুদ্দিন আজমল চাহাবে যোৰহাটৰ টিকট দিছিল নেকি গৌৰৱ গগৈ তাৰ কাৰণে পৰাজিত হৈছে না যোৰহাটবাসী ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিছে তেওঁৰ দ্বাৰা নহ'ব এইটো বুজি উঠিছে যাৰ কাৰণে তেওঁক প্ৰত্যাখ্যান কৰিছে আজি উজনি অসমত ইউডিএফে টিকেট দিছে মাত্ৰ 23টা টিকেট দিছিল য'ত বিজেপিৰ জিকাৰ প্ৰশ্নই নাহে ইউডিএফে এনেকুৱা টিকেট প্ৰদান কৰিছিল য'ত বিজেপি জিকাৰ প্ৰশ্নই অহা নাই বিজেপি খেলিবলৈ সাহস পোৱা নাই কংগ্ৰেছ আৰু ইউডিএফৰ ফাইট হৈছে তেনে ক্ষেত্ৰত ইউডিএফ আৰু বিজেপি তেওঁলোকৰ গোপন মিত্ৰতা কোৱাটো মই ভাবোঁ যে গৌৰৱ গগৈৰ কথাটো হাস্যকৰ গৌৰৱ গগৈৰ নিজেই কংগ্ৰেছটোৱে বৰ্তমান বিজেপিৰ এ টিম হৈ কাম কৰি আছে আৰু বিজেপিক সৰ্বতো প্ৰকাৰ সহায় কৰি বিজেপিক চৰকাৰখন চলোৱাতে গৌৰৱ গগৈ সহায় কৰি আছে এইটো স্পষ্ট